মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? খবৰ ভালনে? নিশ্চয় আপোনালোকৰ ভালেই, মোৰো ভাল। বৰ্তমান আপোনালোকলৈ কেইটামান ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'কেইটা চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'কেইটা চাই থাকক ধুনীয়াকৈ। গুৱাহাটীলৈ গৈছিলোঁ কেইদিনমান আগত। যাওঁতে তাত মই ভিডিঅ' কেইটামান বনালোঁ। ইমানো ভিডিঅ' বনাব পৰা নাই। ভিডিঅ'কেইটা আপোনালোকে চাব আৰু চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো চাওক কেনেকুৱা মাছ। কেনেকুৱা ঘৰিয়ালৰ নিচিনা। আৰু ইফালে এটা আছে, এইটো হ'ল এঞ্জেল মাছ। এঞ্জেল কেনেকুৱা চাওক, এঞ্জেল মাছটো। এইটো এঞ্জেল মাছ। ইয়াতে বিশেষকৈ সৰু পোৱালিখিনিক লৈ আহিবলৈ বহুত ভাল। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে, যদি পাৰে কেতিয়াবা এইবোৰ চাবলৈ আহিলে ছায়েন্স মিউজিয়াম আহিব। এইটো আছে খানাপাৰাত। এইটো চাওক, এইটো হ'ল পেৰট ফিছ, ভাটৌ মাছ। চাওক ইমান ধুনীয়া। চবচে বেছি মৰম লগা মাছকেইটা এইটাই। এইটো চাওক, চাওক কেনেকৈ আছে। চাওক কান্দুলি মাছ ইমান ধুনীয়াকৈ সজাই থৈ দিছে। ছায়েন্স মিউজিয়াম, গুৱাহাটী ছায়েন্স মিউজিয়াম, খানাপাৰা। এটা ইলিছ মাছ, চিতল মাছ। এইটো হ'ল সোণালী মাছ। চাওক ইমান ধুনীয়া সোণালী মাছ। দুটা আছে ইয়াতে, ইমান ধুনীয়াকৈ থৈ দিছে। চাওক গ'ল্ড ফিছ। এইটো এটা আছে, এইটো কাৰ্প মাছ। চাওক কেনেকুৱা মাছ। এনেকুৱা মাছ মই দেখি পোৱা নাছিলোঁ বাৰু। ইয়াতে আহিলে সৰু পোৱালিবোৰক লৈ আহিবলৈ ভাল। সিহঁতে চাই খুব ফূৰ্তি পায়। এইটো হ'ল পুঠি মাছ। পুঠি মাছটো আমি দেখোৱেই বাৰু। কিন্তু এনেকৈ দেখাৰ মজাটোৱেই বেলেগ। আমিতো খাবলৈ আনিলেহে দেখা পাওঁ। কিন্তু এইটো চাওক ইমান ধুনীয়াকৈ সজাই থৈ দিছে ইয়াতে। আৰু আছে ইয়াতে।
পানীখিনি চাওক ইয়াতে এনেকৈ ৰখাই থৈছে। ইমান ডাঙৰ এৰিয়া চাওক। ইয়াত চব কি লিখা আছে। ইয়াৰে ভিতৰলৈ সোমাই যাওঁ আমি, কি আছেতো নাজানো ভিতৰত। চব ইমান ধুনীয়া। এয়া চাওক, ইহঁত দুজনী কেটত নাইকিয়া হৈ আছে। এয়া সেইটো চায়েন্স মিউজিয়ামৰ ভিতৰলৈ এইখিনি চাওক। এয়া সৰু পোৱালি জানিবলগীয়া বহুত আছে। এইটো ওপৰলৈ উঠি যোৱা, ওপৰত উঠি গৈ পোৱালি খেলা বস্তু আছে ইয়াত। তাৰপিছত আছে এয়া মানুহ ঢেৰ আছে ইয়াতে। এইটো হ'ল ভিতৰৰ ভাগ। ইমান ধুনীয়াকৈ খেলি আছে পোৱালিবোৰে খেলা। আহা কৰিছা নেকি? ভিডিঅ' কৰি আছা? ভণ্টিলৈ সদায় ভিডিঅ' কল। আহা দুজনী আহা। চিয়া আগলৈ চোৱা, ভৰি দীঘল কৰি দিয়া। মা ৰখা আহিছে। বহা, এতিয়া বহা, মই ধৰি দিম। উঠা, একে উঠা। অঁ তেনেকৈ নহয়, আগতে ভৰি দি ষ্টেপ বগাই যাব লাগিব। অঁ যোৱা আকৌ বহা। অঁ সঁচাকৈ মোৰ ঘূৰাইছে। আৰু কি দিবা বগোৱা। সেই আমাৰ নামি গৈছে তললৈ, নাৱত উঠিব। চাওঁচোন বাৰু, আপোনালোকক দেখুৱাই থাকিম যদি বাৰু ভিডিঅ'টো আগলৈ চাই থাকিব। সেয়া নাৱত যাবৰ কাৰণে ড্ৰেছ পিন্ধি আছে বাইদেৱে। একো নহয়, পিন্ধিলো। এপাক ফুৰি আহি গ'লো আমি এতিয়া, কামহি আৰু
পানী পেলাবা অঁ থৈ দিয়া কোৱা কোৱা নুখুলিবা খুলিলে এই পুলিচে ধৰিলে যাব চাই আছে পাৰৰ পৰা এইটো তোমাৰ নমাই দিব তোমাক কেনেকুৱা লাগিছে পানী নুচুবা পানী বহুত তলত আছে বহি থাকা ভালকৈ বহি থাকা ক'ত বহিছা ল'ৰা নাথাকিবা দেহা পিন্ধি লোৱা সেইটো পিন্ধি লোৱা নুখুলিবা নাপায় নিদিয়ে পানী চুব নিদিয়ে নাপায় নিদিয়ে আমি মানে আজি ফুৰিবলৈ আহিছোঁ কাৰণে আমি বহুত ধুনীয়া মানে দেশ দেখিছোঁ আৰু ধুনীয়া মানে আমি বহুত ধুনীয়া একদম ধুনীয়া আমি ক'ত আহিছোঁ এতিয়া শংকৰদেৱ কলাক্ষেত্ৰৰ আৰু এতিয়া চাওক ইমান ধুনীয়া আৰু ইফালে চাওক মই দেখুৱাই দিম এয়া চাওক শংকৰদেৱ কলাক্ষেত্ৰলৈ উৎপাত আমি মানে ইয়ালৈ আহিছোঁ চাওক কিমান উৎপাত এয়া ক'ব নোৱাৰে ক'ত আহি গৈছে বা ইমান ভাল লাগিছে ইয়ালৈ সেই শংকৰদেৱ কলাক্ষেত্ৰৰ এয়া ফটো উঠিবলৈ প'জ দিছে এয়া কি কৰি আছে চাওক ক'ব নোৱাৰা হৈ গৈছে খেলিব পাই এয়া চাওক ক'লৈ গৈছে উঠা মজা ওপৰ আৰু ওপৰলৈ যোৱা ট্ৰেইনিং বা কিমান ওপৰলৈ উঠিছে মই দেখুৱাওঁ আপোনালোকক চাব এয়া কিমান ওপৰলৈ উঠিছে আৰু যোৱা ট্ৰেইনিং দিছে ট্ৰেইনিং আৰু নোৱাৰিলে ইমানখিনি গ'ল ধৰিবা হাতত ধৰিবা দেই সৰি পৰিব নহ'লে বিষালে আৰু কৰা উঠা ऐसे ही नमोगी पहले
ট্ৰেইনিং আৰ্মিবোৰে কেনেকৈ ট্ৰেইনিং কৰে তেনেকৈহে কৰে বা বা মজা এয়া শংকৰদেৱ কলাক্ষেত্ৰৰ সৰু পোৱালি খেলা এইবোৰ ঢেৰ কিবা কিবি আছে খেলিবলৈ চব মই দেখুৱাইছোঁ ইমান ধুনীয়া আছে চাবলৈ কিন্তু বেছি ইণ্টাৰেষ্ট এইখিনিতহে হৈছে তাই খেলা বস্তুবোৰতহে হৈছে চব ঢেৰ আছে এইবোৰ খেলা এইখন নপৰে তুমি উঠা উঠিব পৰাটোৱে কথা চাওঁচোন পাৰিছে দেই পাৰিছে বা বা অঁ বা এইফালে চাই দিয়া নামি নাহিবা ওলা হা মুখখন জপাই ৰাখা এয়া আহিছে নামি আহিছে খেলিবা লাইট উঠা ক'ত কি কৰিছে ঠিক নাই য'ত যি মন গৈছে তাতেই উঠিছে বাহ মজা উঠিব পাৰিম নে আকৌ উঠিছে চাবা দে লাহে লাহে যোৱা লাহে যোৱা ভয় লাগিছে দেই বগাইছে নামি নাহিবা এইফালে পৰা নামি নাহে ঐ এইফালে পৰা নামি পৰিবি সোমাই আহিছে ভিতৰে সোমাই আহিছে এইফালে ওলাব চাব দেই এইয়া ওলাই গ'ল আকৌ এইবাৰ কি কৰে চাওচোন চাওক আপোনালোকে কিমান উৎপাত কৰিছে তুমি চোৱা এইফালৰ পৰা এনেকৈ বগাই যাব লাগিব বগাই গৈ ওপৰত গৈ এয়া এনেকৈ আহিব লাগিব আকৌ তাত নহয় এইফালৰ পৰা যোৱা বগাই যোৱা উঠা চাওক বাইদেউ পাৰেনে নাই এতিয়া পাৰিবা আৰু ওপৰত যাব নালাগে পাৰিবা নাই এই দিয়া সেই তাত তেনেকৈ নাহে নহয় তেনেকৈ নাযায় নহয় পৰি যাবা তেনেকৈ পিছলি পৰি যাবা আকৌ তাইফালে মানুহ চাই ঐ পৰি যাবা ধৰা এনেকৈ থাকা আজি আৰু ক'ত উঠে জানো এয়া চাওক কলাক্ষেত্ৰত আহি কি দৌৰি আছে কি কৰে চাওচোন মই নাযাওঁচোন ক'ত যায় ভয় চয় নাই
দিয়া আহা ধৰি ধৰি আহা বহা বহি লোৱা ভৰি দুপাই যাবা এয়া চাওক এইফালে এয়া চাওক ডাঙৰে উঠিছে এয়া ভিডিঅ' এয়া ক'তনো কি কৰে চাইছোঁ এয়া চাওক গৈছে আৰু ইয়াতে উঠিবলৈ উঠিব পাৰে নে চাওক হাতখন আগলৈ এনেকৈ নিদি আহিবা লাহে লাহে আহা 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 লাহে লাহে হাত এনেকৈ আগলৈ গুচি অঁ এনেকৈ ধৰি ধৰি আহিব লাগে একেলগে নহয় পাৰিলা এতিয়া একেলগে নহয় ধৰি লোৱা ভালকে চাইড দিয়া আকৌ কৈছে তুমি নাযাবা নাহিবা ঐ ৰখা কম্পিটিশ্যন লাগিছে ইজনী যোৱা দেখা পাই সিজনী যোৱা ট্ৰেইনিং অঁ ধৰি ল'বা দেই ভালকৈ বাহ পাৰি গৈছা দিয়া উঠা তাত ধৰি লোৱা দুইখন হাতে ধৰি লোৱা অঁ ধৰা উঠা উঠা তাত নামি যাবা পোৱালিবোৰ চাওক ইমান ধুনীয়াকৈ খেলি আছে